মানে ভোক লাগিব পাৰেতো এফালে খাই আছে পানী বটল এটা ল'ব লাগিব এফালে আকৌ পানী বটল লৈ লওক মিনাই লোৱা এটা মানে ঘৰৰ পৰা একো নানি লৈ এইফালে লৈ লৈছোঁ বজাৰ কৰি লৈছোঁ অলপমান এইটো মৌ মাখি নেকি একভাগ দিব একদম জালটা বেছি দিব হা আৰু মানুহজনে আৰু পানী বটল দুটা ক'ত হ'ব এটা গাইজ আমি অলৰেডি বজাৰ চজাৰ কৰি ল'লোঁ আৰু কল চল লৈ লৈছোঁ এইফালে পানী বটল লৈ লৈছোঁ আমি গৈ আছোঁ আপোনালোকে চাই দিব ভিডিঅ'টো আমি এয়া আকাশ মই এয়া গৈ আছোঁ এইফালে পাছত আহি আছে হাই গাইজ আমি বৰ্তমান দেখিছে এয়া ইক' কেম্প পাই গ'লোহি আমি এইফালে ৰাইট চাইডে সোমাব লাগিব এইফালে আপোনালোকে যদি আহে এইফালে নামঘৰ এটা পাব আৰু আগত চাইনবোৰ্ড এখন আছে আপোনালোকে আহিব পাৰে মানে আহি ভাল পাব ৰাস্তাবোৰ ইমান বেয়া নহয় আমি সোমাইছোঁ ৰাইট চাইডে এইফালে দেখিছে সন্মুখত নামঘৰ এটা আছে বৰ নামঘৰ এটা আছে আমি এইফালে সোমাই গৈছোঁ আৰু এইফালে স্কুল এখন আছে গাইছ আমি পালোহি এইফালে আমি আকৌ লেফ্ট চাইডে সোমাইছোঁ এইফালে সোমাই পিনি বেছি দিনৰ এয়া পালোগৈ জাষ্ট অকণমান আছে গাইছ মানে আমি পালোহি অলৰেডি আমি এয়া দেখিছে ইক' কেম্প পাই গ'লোহি কিন্তু এটা মানে কি এটা বেয়া লাগিলে আহি পিনি মানে এতিয়া চাইছোঁ ইয়াত মানুহ নাই এয়া দেখিছে গেটখন তলা মৰা আছে গাইছ সঁচাকৈ বেয়া লাগিছে ইমান দূৰৰ পৰা আহিছিলোঁ আপোনালোকক দেখাম বুলি আহিছিলোঁ এয়া দেখিছে গেটখন লগ মৰা আছে তাকে চাওঁচোন বাৰু মানুহ লগ পাওঁ কি নেপাওঁ গাইছ আপোনালোকে ভিডিঅ'টো চাই দিব হেল্ল' গাইছ মানে আজি কি হ'ল মানে আমি গম নোলোৱাকৈ আহিলোঁ আজি যিকোনো বিহুৰ সেই গতিকে মানে কি লগ কৰি থৈ গ'ল আৰু এতিয়া মানে কি আমি ভিতৰলৈ যাব নোৱাৰোঁ আপোনালোকক দেখাব নোৱাৰোঁ যিহেতু এতিয়া তলা মৰা আছে মালিক গ'লগৈ বোলে আৰু বহুত মানে দুখ লাগিছে কাৰণ ইমান দূৰৰ পৰা আহিছিলোঁ আপোনালোকৰ কাৰণে আহিছিলোঁ ভিডিঅ'টো দেখাম বুলি মানে ধনশিমুখৰ ইক' কেম্প যিটো হয় তাত কি কি ভিতৰত মানে বস্তু আছে তাকে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ আৰু এতিয়া আহিছোঁ মানে কি এতিয়া আহি পাইছোঁহি মানে তলা মৰা আছে দুৱাৰখন আপোনালোকক দেখাব নোৱাৰিলোঁ বেয়া নাপাব আকৌ পুনৰ এটা ভিডিঅ'ত আপোনালোকক এইটো ওপৰতে আনিম ধনশিৰি ইক' কেম্পৰ ওপৰতে আপোনালোকক এটা ভিডিঅ' আকৌ আনি দেখাম আপোনালোকে চাব আজি মানে কি এনেকৈ যাবগৈ লাগিব আৰু উপায় নাই গাইছ সঁচাকৈ গাইছ বহুত আশাৰে আহিছিলোঁ আপোনালোকক দেখাম বুলি কিন্তু দেখাব নোৱাৰিলোঁ সেই গতিকে আপোনালোকে বেয়া নাপাব আহিলোঁ যেতিয়া আপোনালোকক অকণমান হ'লেও দেখাওঁ আপোনালোকে চাওক ভিতৰৰ বস্তু মই মানে বাহিৰৰ পৰা কৰি দিছোঁ আপোনালোকে দেখিছে এইবিলাক মানে বাঁহ দি থোৱা আছে এইবিলাক দেখিছে এইবিলাক যাতে মানুহ ভিতৰত যাব নোৱাৰে এইফালে গেটেদি যাব লাগিব এতিয়াতো তলা মৰা আছে সেইকাৰণে মই ভিতৰলৈ যাব নোৱাৰোঁ সেইকাৰণে মানে মই এইফালৰ পৰা আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক বেক কেমেৰা দি দেখাই দিছোঁ মানে গাইজ চাওক এইফালে মই অলপমান জুম কৰি দেখা দিছোঁ এইফালে মানে আমাৰ মিচিং সমাজৰ যিবিলাক ঘৰৰ মানে তেনেকুৱা ধৰণত এইবিলাক বনাই থৈছে চাংঘৰ বনাই থৈছে আৰু এইবিলাক দেখিছে এইবিলাক ফিচাৰী টাইপত বনাই থৈছে আৰু কাষতে এইকেইখন দেখিছে এইকেইখন যিকেইখন পানীত আছে এইকেইখন দেখিছে এইকেইখন নাও হয় এয়া দেখিছে এইকেইখন নাও এইফালে আপোনালোকে চলাব পাৰে এই নাও মানে কি গাইছে এতিয়া গেটখন মাৰি থোৱা আছে যিহেতু এতিয়া সোমাব নোৱাৰোঁ সেই গতিকে ভিডিঅ'টো ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব গাইছ মানে ৰাস্তাত কল আনিছিলোঁ এতিয়া মানে কি আৰু খাই লওঁ
আৰু এইফালেতো ইক' কেম্প চোৱা নহ'লে বন্ধ থাকিলে গেট গাইছ চবে কল খাই লৈছোঁ আৰু কাৰণ বহুত দূৰৰ পৰা আহিছিলোঁ যিহেতু ভোক লাগিছে মানে কলটো খাই লওঁ ৰোহানে কল বাকলি নচলোৱাকৈ খাব বাকলি নচলোৱাকৈ খাইছে আপোনালোকে দেখিছে গাইছ কিনো ক'ম এয়া ঘৰলৈ গৈ আছোঁগৈ আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ যেতিয়া এইফালে দেখিছে ঘৰলৈ গৈ আছোঁগৈ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গাইছ আজি সঁচাকৈ বহুত আশাৰে আহিছিলোঁ আপোনালোকক দেখাম বুলি মানে কি বিহু বুলি মানে আজি বন্ধ কৰি থৈছে অফ কৰি থৈছে মানে সেইকাৰণে আজি আপোনালোকক দেখাব নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব আকৌ লৈ আহিম মানে আকৌ ইয়াৰ ওপৰতে লৈ আহিম ভিডিঅ'টো ভিতৰৰ বস্তুবিলাক দেখাম কেনেকৈ কি আছে গাইছ আমি ঘৰলৈ গৈ আছোঁগৈ এইফালে দেখিছিলে আমি এইফালে সোমাইছিলোঁ এইখন স্কুলখন আৰু এইফালে নামঘৰটো আৰু এইফালে ৰাস্তা আমি এতিয়া লেফ্ট ছাইডেদি আহিছিলোঁ লেফ্ট ছাইডেদি আমি যাম গাইছ মানে আজি আপোনালোকক দেখাব নোৱাৰি পিনি বহুতেই বেয়া লাগিছে মানে যিহেতু ঘৰৰ পৰা বহুত মানে আশা লৈ আহিছিলোঁ আপোনালোকক যে এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম বুলি আৰু মানে কি আজি যিহেতু বিহু বতৰ সেইকাৰণে মানে ইয়াৰ মানুহজন নাই গেটখন তলা মৰা আছে আৰু ফোন কৰিছিলে মানে মানুহজনে ফোন কৰি দিছিলে মানে কৈছে যে আজি যিহেতু বিহুৰ কাৰণে বন্ধ দিছোঁ বুলি আৰু বেলেগ এদিন আহিবলৈ কৈছে বেয়া পাব নালাগে বুলি কৈছিলে বেয়া পাবলৈ কোৱা নাই আকৌ আহিম আপোনালোকক আকৌ পুনৰ ইয়াৰ ওপৰতে ভিডিঅ' এটা লৈ আহিম আপোনালোকে চাব এই আমি ঘৰলৈ গৈ আছোঁগৈ কৈ দিছোঁ এইখিনিতে আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ না আহোঁতে মানে আমি এইটো ৰাস্তা বুলিহে এইটো ৰাস্তা দি সোমাই গ'লোঁ মানে এইটো ৰাস্তাত যিটো লেফ্ট ছাইড হয় আপোনালোকে দেখিছিলে ভিডিঅ' এইটোৱে হয় আমি এইফালে গ'লোঁ বহুত দূৰলৈকে গ'লোঁ পাছত মানে লগৰজনক ফোন কৰি সুধিলোঁ যে এইটো মানে নহয় ৰাস্তাটো আকৌ এইফালে আহিব লাগে বুলি ক'লে আকৌ আমি ঘূৰি আহিলোঁ মানে গাইছ এইফালে মানে পূৰা বিহু কাৰণে একদম ৰেডি হৈ আছে নাচনি আৰু ধুনীয়া দেখিছে এইফালে পূৰা ৰেডি আৰু আমি ঘৰলৈ গৈ আছোঁ আৰু দুখ মনে আছোঁ আৰু এইফালে লগৰ কেইজন আৰু ভাইটি এটাই পাছত আহিছে আহি পোৱাহি নাই আৰু এইখিনিতে আমি দোকানৰ পৰা বস্তু এটা লৈ লওঁ গাইছ ইয়াতে অলপমান ৰখি ল'লোঁ এইফালে ভাইটি এতিয়া আহি আছে মানে সিহঁতক ৰখি আছোঁ অলপমান ৰখি দিছোঁ ইয়াতে আমি এই ৰাস্তাটো দিয়ে গৈছিলোঁ বেগৰ যিটো ৰাস্তা হয় আৰু আহি আছে সিহঁতে এইফালে গাইছ আমি গৰুমাৰীত পাই গ'লোহি আৰু এইফালে এখন গৰুমাৰী হাইস্কুল গাইছ আজিলৈ ভিডিঅ'টো ইমানে ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব